নমস্কাৰ চেনেলটোলৈ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ সো আজি প্ৰি হিষ্ট্ৰী বা প্ৰাক ইতিহাসৰ কিছুমান কোৱেশ্চন আনসাৰ আলোচনা কৰিম তো ভিডিওটো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আদিম মানৱে পিয়াহৰ কথা কেনেদৰে শিকিছিল বৰষুণত তিতি পানীৰ সোৱাদ পাই আদিম মানৱে পিয়াৰ কথা শিকিছিল আদিম মানৱে জুই জ্বলোৱাৰ কৌশল কেনেদৰে শিকিছিল বন জুই দেখি হিলে হিলে ঘহনি খাই উঠা জুই দেখি জুই জ্বলোৱাৰ কথা শিকিছিল হেক তুখাৰ যুগৰ অন্ত পৰিছিল কেতিয়া প্ৰায় 13000 বছৰ পূৰ্বে মানুহে প্ৰাথমিক পৰ্যায়ত গছ ৰোপণ আৰু জন্তু পুহিবলৈ কেতিয়াৰ পৰা শিকিছিল প্ৰায় 10000 পৰা 4500 বছৰ পূৰ্বে আদিম যুগৰ কোন অঞ্চলটিয়ে 10000 বছৰ আগতে কৃষি কাৰ্য আৰু পশুপালনৰ ক্ষেত্ৰত বিখ্যাত হৈ পৰিছিল ফাৰ্টাইল ক্ৰেচেণ্ট নামে প্ৰসিদ্ধ ভূমধ্যসাগৰৰ উপকূলৰ পৰা ইৰানৰ আগ্ৰছ পৰ্বতলৈ বিস্তৃত বিশাল অঞ্চলটিয়ে আদিম মানৱে আদিতে মাটি চহাবলৈ কি ব্যৱহাৰ কৰিছিল হিলৰ সজুলি গছৰ ডাল জন্তুৰ শিং হাড় ইত্যাদি বিশেষজ্ঞসকলৰ মতে পোনপ্ৰথমে নাঙলৰ আৱিষ্কাৰ ক'ত আৰু কেতিয়া হৈছিল 4000 খ্ৰীষ্টপূৰ্ব মেছ'পটেমিয়ামত আদিম যুগত কৃষি কাৰ্য কেতিয়া আৰম্ভ হয় আনুমানিক খ্ৰীষ্টপূৰ্ব 9000 পৰা আদিম মানৱে কেতিয়া গৰু ম'হ আদি জন্তু পালন কৰিবলৈ লৈছিল প্ৰায় খ্ৰীষ্টপূৰ্ব 6000 বছৰ পৰা আদিম যুগত পোনপ্ৰথমে পদ্ধতিগতভাৱে কৃষি কাৰ্য আৰম্ভ হোৱা ঠাইসমূহ কি সিৰিয়া পেলেষ্টাইন বেলুচিস্তান আদি আদিম যুগত ধান খেতি কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল চীন দেশত খ্ৰীষ্টপূৰ্ব 500 বছৰ আগতে আদিম যুগত চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল খ্ৰীষ্টপূৰ্ব 3000 বছৰ মানত আদিম যুগত কোন সভ্যতা চকাৰ প্ৰাচীনতম চিত্ৰ আৱিষ্কাৰ হৈছিল সুমেৰিয়া আৰু মিছৰীয় সভ্যতাত